কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত তেতিয়া বানপানীৰ সৃষ্টি হৈছে। এই আপোনালোকে চাই আছে বানপানীৰ দৃশ্য। বঙাইগাঁও জিলাৰ চিৰাং, বাক্সা, কোকৰাঝাৰ আদি নামনি অসমতো বানপানীৰ হোৱা পৰিলক্ষিত হৈছে। বানপানী আপোনালোকে চাই আছে। নদীপৰীয়া অঞ্চলত পানীয়ে বুৰাই পেলাইছে। জনজীৱন ব্যাহত কৰি পেলাইছে। ইপিনে বৰষুণৰ ফলত, নেৰানেপেৰা বৰষুণৰ ফলত জনজীৱন ব্যাহত কৰাৰ লগতে বানপানীৰ সৃষ্টি কৰিছে। নদীৰ পানী ক্ৰমাগতভাৱে বাঢ়ি গৈ আছে। আপোনালোকে চাই আছে এই দৃশ্য আপোনালোকক দেখাই আছো যে কেনেদৰে নৈপৰীয়া অঞ্চলত বানপানীৰ সৃষ্টি হৈছে। মানা, আই, বেকী আদিৰ পানী বাঢ়িয়ে আছে। যাৰ ফলত নাৱেৰে যাতায়াত কৰিবলগীয়া হৈছে স্থানীয় লোকৰ।